তো সরকার গঠন করার আগর যেটো হাগ্রামা মহিলা আর সরকার গঠন করার পাছৰ যেটো হাগ্রামা মহিলা আকাশ পাতাল ডিফারেন্স হয়ে গেছে। লগ কৰিব বিচাৰিলে লগ নিদিয়ে, কথা পাতিব বিচাৰিলে কথা নুশুনে। আৰু মই নিজেই কেইজনমান বন্ধুক লগত লৈ সেই মঞ্চখন ফৰ্ম কৰি আমি হাগ্রামা মহিলাৰ হৈ কাম কৰিছিলোঁ। কিন্তু এই মঞ্চখনে যেতিয়া আমি লগ কৰিব গ'লোঁ অলপতে তেখেতে গুৰুত্ব নিদিল। আগৰ যিখন হাগ্রামা মহিলাৰী চৰকাৰ নবনাৰে আগৰ যিখন চৰকাৰ আছিল সেইখন চৰকাৰ আৰু এইখন চৰকাৰৰ লগত যেতিয়া আমি তুলনা কৰি চালোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত যেতিয়া হাগ্রামা মহিলাৰ কথাবিলাকৰ তুলনা কৰি চালোঁ তেতিয়া মোৰ মনত আকৌ এটা বিশ্বাস জন্মিল যে নহয়, মোৰ এই ৰাস্তাটো ভুল আছিল। হাগ্রামা মহিলাৰীতকৈ প্ৰমোদ বড়ো যথেষ্ট ভাল জ্ঞানী আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতে বিটিআৰত শান্তি স্থাপন হৈছিল। উগ্ৰপন্থীৰ সমস্যাটো নাইকিয়া হৈছিল, অস্ত্ৰৰ জনজনিটো বন্ধ হৈছিল। তাত মছজিদত পাথৰ মাৰিল, জনগোষ্ঠীৰ মাজত সংঘাত হ'ল। যোৱা পৰহি দিনা উকিলসকলক বৰ্বৰভাৱে আক্ৰমণ কৰিল। যোৱাকালি এটা টোল গেটত লাগিল, আদিবাসী আৰু বড়োৰ এটা সংঘাত হ'ল। হাগ্রামা মহিলাৰীয়ে তৃতীয় পক্ষ বিচাৰে, কাৰোবাক দোষাৰোপ কৰে, মই একো নাজানে বুলি কৈ মোৰ হাতত আইন কানুন নাই। হয়, আজি বিশেষ অনুষ্ঠান লৈ আৰনাই খৌৰাঙৰ সকলোকে স্বাগতম জনাইছে। আজি বিশেষ অনুষ্ঠানত আমাৰ সৈতে আছে চেণ্ট্ৰেল UPPLৰ ওৱান অফ দ্য ছেক্ৰেটাৰী তেখেত মুজিব আলী ডাঙৰীয়া। তেখেতলৈ আমি বিশেষ আলোচনা কৰিম। পোনপ্ৰথমে আপোনাক আৰনাই খৌৰাঙৰ তৰফৰ পৰাই স্বাগতম জনাইছোঁ। নমস্কাৰ, ময়ো ধন্যবাদ জনাইছোঁ আৰনাই খৰাং 24 আৰু আৰনাই খৰাং 24ৰ জৰিয়তে সমগ্ৰ BTC তথা বিটিআৰবাসীক মই ধন্যবাদ জনাইছোঁ। লগতে যি আজিৰ পৰা হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা এক্সাম আৰম্ভ হৈছে, তো সমূহ পৰীক্ষাৰ্থীক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আপুনি যিহেতু চেণ্ট্ৰেল UPPLৰ ওৱান অফ দ্য ছেক্ৰেটাৰী ইতিমধ্যে আহি আছে, বেছি দিন নাই মাজত। আমি পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম আপোনালোকৰ দলৰ কেনে পৰিস্থিতি আছে এতিয়া বৰ্তমান MLA ইলেকশ্যনৰ কাৰণে প্ৰিপাৰেশ্যন কেনেকৈ আছে? নাই, আমাৰ প্ৰিপাৰেশ্যন সম্পূৰ্ণ ৰেডি। দলীয় স্থিতি আমাৰ সাংঘাতিক সবল আৰু কমপ্লিট হৈছে আমাৰ দলীয় ষ্ট্ৰেটেজি। আমি 15টা সমষ্টিত BTCৰ ভিতৰত থকা বিটিআৰৰ ভিতৰত থকা 15টা সমষ্টিত UPPL আমি প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিম আৰু BTCৰ বাহিৰত বিটিআৰৰ বাহিৰতো হয়তো 2-3টা চিট আমি প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাৰ আৰু যজা চলি আছে। যিহেতু আপোনাক আমি জানিব বিচাৰোঁ, আগতে চৰকাৰ থাকোঁতে আপুনি UPPL দলৰ লগতে আছিলে, তাৰপিছত লাষ্ট মন্থত আপুনি UPPL বাদ দি BPFত যোগদান কৰিলে। কিহৰ কাৰণে BPFক যোগদান কৰি আকৌ উভতি আহিলে UPPL দলত? নাই, এইটো ভাল এটা প্ৰশ্ন। তো মই যোৱা 2020ৰ পৰাই UPPL দলৰ লগত জইন কৰিছিলোঁ। প্ৰমোদ বড়োদেৱৰ লগতে মই জইন কৰিছিলোঁ আৰু খুব দায়িত্ব সহকাৰে খুব সততাৰে মই দলীয় কাম কাজ চলাই আছিলোঁ। কিন্তু কোনো মাজ ভাগৰ পৰা কোনোবা এটা ছাইডৰ পৰা আমি কিছু ডিপ্ৰাইভ হোৱাৰ এটা অনুমান পাইছিলোঁ। তো আমি মই অকল নহয়, কেইবাজনো নেতৃস্থানীয় ব্যক্তি যিসকলে UPPLক লিড কৰি আছিল। তো বিশেষ কৰি সংখ্যালঘু অৰ্থাৎ মাইনৰিটি লিডাৰ যিখিনি আছিল, আমি মাইনৰিটি লিডাৰসকলে অলপ ডিপ্ৰাইভ হোৱাৰ এটা ফিল কৰিছিলোঁ। আমি গোটেইখিনি কাৰণ জানিব বিচাৰিছিলোঁ। তো বিচাৰিলে চব বস্তু বিচাৰি পোৱা নাযায়। তো আমি অনুমান কৰিব পাৰিছিলোঁ সেই সময়ত BJPৰ লগত যিহেতু কোৱালিশ্যন চৰকাৰ এটা চলাই আছিল প্ৰমোদ বড়ো ডাঙৰীয়াই, তো বিটিআৰ একৰ্ডখনৰ পিছত প্ৰমোদ বড়োদেৱৰ নেতৃত্বত থকা UPPLক BJP বিগ ব্ৰাদাৰ হয় চৰকাৰত লৈছিলে। তেতিয়াও একো সংখ্যাগৰিষ্ঠতা পোৱা নাছিল আৰু BJPয়ে অত্যাধিক চাপত ৰাখি প্ৰমোদ বড়োদেৱৰ চৰকাৰখন চলাইছিল। আৰু ঠিক সেই কাৰণেই আমি কোনোবা এটা ছাইডত কোনোবা এটা সময়ত বঞ্চিত হৈছিলোঁ। বিশেষ কৰি বিটিআৰৰ যিখিনি মাইনৰিটি সমাজ, মাইনৰিটিসকলে বিভিন্ন আঁচনিত বিভিন্ন ছাইডৰ পৰা ডিপ্ৰাইভ হৈছিল আৰু তাত আমিও সোমাই গৈছিলোঁ। তো কিছু সময়ত কেতিয়াবা আমি আমাৰ প্ৰতি অলপ এলেহুৱা মনোযোগ নিদিয়াৰো আমি অনুভৱ কৰিছিলোঁ। তো তেনেকুৱা বহুত কিবাকিবি কাৰণত, কেইবাটাও কাৰণ আছিল, এটা দুটা নহয়, কেইবাটাও কাৰণত আমি আলোচনা কৰি
যেহেতু প্ৰমোদ বড়ো ডাঙৰীয়াই বিজেপিৰ লগত চৰকাৰ চলাই এটা অত্যাধিক চাপ লৈ চৰকাৰ চলাই আছিল, কৰিম বুলিয়ে কৰিব নোৱাৰে, দিম বুলিয়ে দিব নোৱাৰে, তো তেনেকুৱা এটা অনুভৱ কৰি যিহেতু কৰিব নোৱাৰিব, তো আমি অল্টাৰনেটিভ BTCতে থাকি এটা আঞ্চলিক দলৰ আমি বিচাৰিছিলোঁ এটা অল্টাৰনেটিভ আঞ্চলিক দল কি আছে, যেহেতু ইয়াত BTRত কংগ্ৰেছৰ অৱস্থা নাই, বিজেপিৰ কাৰণেই আমি UPPLত বঞ্চিত হৈছিলোঁ, তো আমি আমাৰ হাতত হাগ্ৰামা মহিলাৰ নেতৃত্বত থকা BPFৰ বিকল্প নাছিল, তো আমি কেইবাজনো লিডাৰ য'ত আজিও BPFত আছে, কামাল আজাদ, শ্বাহজাহান আহমেদ, তো এনেকৈ আমি আলোচনা কৰি পেলাই সিহঁত আগতেই গ'ল, মই অলপ পিছত গ'লোঁ, তো যোৱাৰ আগমুহূৰ্তত বৰ্তমানৰ চিফ BPF দলৰ সভাপতি হাগ্ৰামা মহিলা লেভেলত আমাৰ এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনা হৈছিল, সেই আলোচনাটোত আমি একো কণ্ডিশ্যন দিয়া নাছিলোঁ, কিন্তু আমি এটাই বিচাৰিছিলোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই বিজেপিৰ লগত থাকি যিহেতু আমাক ডিপ্ৰাইভ কৰিল, আমি আপোনাৰ লগত থাকি আপোনাক চৰকাৰখন অনাত আমি সহায় কৰি দিম, গতিকে আপুনি আমাৰ কথাখিনিক গুৰুত্ব দিব লাগিব, আমি কি বিচাৰিছোঁ, আমাৰ জনগোষ্ঠীয়ে কি বিচাৰিছে, এই কথাখিনি আপুনি গুৰুত্ব সহকাৰে লৈ কাম কৰিব লাগিব, আৰু যিহেতু আপুনি বিজেপিত নাই, আমি আপোনালোকৰ লগত আছোঁ, তো এই কথাখিনিত তেখেতে হেলা ৰঙে মানি লৈছিল, তেখেত মানে হাগ্ৰামা মহিলাৰীদেৱে, আৰু সেই তেখেতে মানি লোৱাৰ ফলত মই বিশেষ কৰি 2-4-5জন লিডাৰ আগতেই গুচি গ'ল, মই শেষত গ'লোঁ, তো মোৰ লগত এই কথাখিনি হৈছিল, কিন্তু মই গৈ একদম গোটেই হাড়ে হিমজুৱে লাগি এণ্টায়াৰ BTCৰ যিটো মাইনৰিটি সমাজৰ যিখিনি ভোট, আমি যিকোনো পৰ্যায়ত যিকোনো পৰিস্থিতিৰ মাজেৰে আমি ভোটখিনি নিবলৈ চেষ্টা কৰিছিলোঁ, মই সেই সময়ত যেতিয়া UPPLতে আছিলোঁ, তেতিয়া ইউনাইটেড মাইনৰিটি ফৰ্ম বুলি এখন আমি মঞ্চ বনাইছিলোঁ, আমি বিজনী, কোকৰাঝাৰ, বাক্সা, ওদালগুৰিৰ গোটেই 4-5খন জিলাৰে আমি নেতৃস্থানীয় ব্যক্তি কেইবাজনো আছিল, বিজনীত আমি সঘনাই মিটিং কৰিছিলোঁ, বহিছিলোঁ, আৰু মাইনৰিটি এই ইণ্টেলেকচুৱেল লেভেল মিটিংটোৰ লগত য'ত আমছু আমাৰ লগত এটা সময়ত সহাৱস্থান কৰিছিল, ABMছো আমাৰ লগত আমাৰ মতত ঐক্যত আছিল, বা অন্যান্য জাতীয় সংগঠনবিলাকো আমাৰ লগত আছিল, প্ৰত্যেকৰে এটাই কমন মিনিমাম এজেণ্ডাটো আছিল যে এণ্টি BJP হিচাপে আমাৰ মানুহখিনি ওলাই আহিব লাগে, তো গোটেইখিনি মিলি সেই ইউনাইটেড মাইনৰিটি ফ'ৰাম যিখন আমি বনাইছিলোঁ, সেইখনৰ জৰিয়তে মাইনৰিটি সমাজত যথেষ্ট আমি প্ৰভাৱ পেলাই আলোচনা কৰি সকলোৰ লগত কথা পাতি আমি যিটো ভোটিং ৱেব আমি BPFৰ পক্ষে নিছিলোঁ, যিমানখিনি আমি কৰিছিলোঁ সিমানখিনি হয়তো হাগ্ৰামা মহিলাৰী দিব নাজানে, তো 80% মাইনৰিটিসকলে যিটো BPFক ভোট দিছে বুলি কৈ আছে আপোনালোকৰ দল সংগঠনে, সেই ইলেকশ্যনৰ প্ৰাক্ষণত স্বয়ং হাগ্ৰামা মহিলাৰীদেৱেই বিশ্বাস কৰিব পৰা নাছিল যে 28টা ছিট পাব, আমি কিন্তু কৈছিলোঁ, হাগ্ৰামা মহিলাৰীদেৱেই কৈছিল যে 15-18টা ছিট আমি পাম, বাকীখিনি আমি কাক লৈ চৰকাৰ কৰিম, তো আমি তেতিয়াই কৈছিলোঁ যে একক সংখ্যাগৰিষ্ঠ ছিট আমি পাম, কাৰণ আমাৰ এটা বিশ্বাস আছিল, আমি গাঁৱে ভূঞে গ্ৰাছৰুটত থাকি আমি কাম কৰিছিলোঁ, তো আমি কনফিডেন্স লৈ পেলাই আমি ক'ব পাৰিছিলোঁ যে আমি চৰকাৰ BPFত বনাব পাৰিম, তো চৰকাৰখন আমি বনালোঁ, একক সংখ্যাগৰিষ্ঠতা হোৱাৰ কাউণ্টিঙৰ দিনাখনে ৰাতাৰাতি চিএমৰ লগত গৈ কথা পাতি আকৌ BJPৰ লগত যিহেতু জৰুৰত নাছিল, আমি ভাৰতবৰ্ষত BJPয়ে চৰকাৰ চলাই আছে, অসম ৰাজ্যত BJPয়ে চৰকাৰ চলাই আছে, আমিও 5টা বছৰ UPPLত থাকি চৰকাৰ চলাইছোঁ, আমাৰ ইমান BJPৰ প্ৰতি এলাৰ্জি নাই, BJP থাকিলে আমি থাকিব নোৱাৰিম তেনেকুৱাও কথা নহয়, BJP এটা ভাৰতবৰ্ষৰ এটা ৰাজনৈতিক দল, সৰ্বশক্তিমান দল, কেন্দ্ৰত ৰাজ্যত চৰকাৰ চলাই আছে, BJP BTCতো চলাইছে UPPLৰ লগত, BPFৰ লগতো চলালে আমি ইমান বেয়া নাপালোঁহেঁতেন, কিন্তু কিয় বেয়া পালোঁ, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই য'ত জৰুৰী নহয়, জৰুৰত নাই, 28টা ছিট একক সংখ্যাগৰিষ্ঠ ফুল মেজৰিটি লৈ চৰকাৰ গঠন কৰিছোঁ, কি কাৰণত ল'ব লগা হ'ল, লোৱাটো আমাৰ এটা সময়লৈকে আপত্তি নাছিল, আমাৰ কাউন্সিল চৰকাৰখনে ষ্টেটক বাদ দি ডেভেলপমেণ্টেল স্কিমবিলাকত আশা কৰিব নোৱাৰে, লাগিব এটা ভাল সুসম্পৰ্ক লাগিব, কিন্তু যিটো সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আমাতকৈ বেছি BJPক বেয়া পোৱা দেখুৱাইছিল, আমাতকৈ বেছি হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিছিল, তো কি কাৰণত এটা ৰাতিৰ ভিতৰতে বাপ লুটি মাৰিল, তো আমি কেনেকৈ বিশ্বাসত ল'ম, আমাৰ BJPৰ লগত লগ লাগি আঁচনি আনক, সম্পৰ্ক ৰাখক, আমাৰ তাত আপত্তি কৰিবলগীয়া একোৱেই নাছিল, কিন্তু আমাৰ মাইনৰিটি সমাজৰ লগতে এণ্টি BJP অকল মাইনৰিটিয়ে নাই, যথেষ্ট মেজৰিটি
অসমীয়া মানুহে BPF-ক ভোট দিছে, বেংগলীয়ে BPF-ক ভোট দিছে, বাগানীয়াসকলে BPF-ক ভোট দিছে, বড়োসকলৰ প্ৰায় 40% 50% বড়োৱেও ভোট দিছে। ইমান জনমত আগবঢ়োৱা বৃহৎ বৃহৎ জনগোষ্ঠীসমূহক অন্ধকাৰত ৰাখি কিয় পাবলতি মাৰিল, তাত আমি অসন্তুষ্ট প্ৰকাশ কৰিছোঁ। নাম্বাৰ 1। নাম্বাৰ 2, চৰকাৰ গঠন কৰাৰ আগৰ যিটো হাগ্ৰামা মহিলাৰী আৰু চৰকাৰ গঠন কৰাৰ পাছৰ যিটো হাগ্ৰামা মহিলাৰী, আকাশ পাতাল ডিফাৰেঞ্চ হৈ গৈছে। লগ কৰিব বিচাৰিলে লগ নিদিয়ে, কথা পাতিব বিচাৰিলে কথা নুশুনে। মই 5 দিন লগ কৰিবলৈ কোকৰাঝাৰলৈ গৈছোঁ। মই ইলেকশ্যনৰ আগ মুহূৰ্তত মই লিড লৈছিলোঁ, মই আহ্বায়ক আছিলোঁ। আমি BTR মাইনৰিটি ইণ্টেলেকচুৱেল এখন ফৰ্ম বনাইছিলোঁ, য'ত নাম আছিল ইউনাইটেড মাইনৰিটি ফৰ্ম। সেইখনৰ নেতৃস্থানীয় ব্যক্তি তাত প্ৰফেচাৰ আছিল, শিক্ষাবিদ আছিল, বিজনেছমেন আছিল, তাত কেইবাজনো শিক্ষক আছিল। মই নামবিলাক নকওঁ, যিহেতু প্ৰত্যেকে নিজৰ নিজৰ পেছাত জড়িত। ব্যৱসায়িক গোষ্ঠীৰ লগত জড়িত মানুহ আছিল, সংগঠনৰ নেতৃত্বত থকা মানুহ আছিল। অকল ময়ে পলিটিকেল আছিলোঁ আৰু মই নিজেই কেইজনমান বন্ধুক লগত লৈ সেই মঞ্চখন ফৰ্ম কৰি আমি হাগ্ৰামা মহিলাৰ হৈ কাম কৰিছিলোঁ। কিন্তু এই মঞ্চখনে যেতিয়া আমি লগ কৰিব গ'লোঁ, অলপো তেখেতে গুৰুত্ব নিদিল। তো আৰু কেইবাটাও কাৰণ আছে, ভাবিলোঁ। তো আগৰ যিখন হাগ্ৰামা মহিলাৰী চৰকাৰ নবনাৰে আগৰ যিখন চৰকাৰ আছিল, সেইখন চৰকাৰ আৰু এইখন চৰকাৰৰ লগত যেতিয়া আমি তুলনা কৰি চালোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত যেতিয়া হাগ্ৰামা মহিলাৰীৰ কথাবিলাকৰ তুলনা কৰি চালোঁ, তেতিয়া মোৰ মনত আকৌ এটা বিশ্বাস জন্মিল যে নহয়, মোৰ এই ৰাস্তাটো ভুল আছিল, মোৰ ভাৱধাৰাটো ভুল আছিল। প্ৰমোদ বড়ো ডাঙৰীয়াই 5টা বছৰত যেনেকৈ চৰকাৰ চলাইছিল, তো আমি ভাবি ল'লোঁ যে BJPৰ লগত থকাৰ কাৰণে অত্যাধিক চাপৰ ফলত আমি এইটো আমাক বঞ্চিত কৰিছিল, এটা সময়লৈকে আমাক ওচৰত ৰাখিব পৰা নাছিল। গতিকে হাগ্ৰামা মহিলাৰীতকৈ প্ৰমোদ বড়ো যথেষ্ট ভাল জ্ঞানী, তেখেতে বুজি পায় 26টা জনগোষ্ঠীয় কমিউনিটিৰ লগত, জনগোষ্ঠীৰ লগত এটা সুসম্পৰ্ক ৰাখি কাম কৰি আছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতে BTRত শান্তি স্থাপন হৈছিল, উগ্ৰপন্থীৰ সমস্যাটো নাইকিয়া হৈছিল, অস্ত্ৰৰ জনজনিটো বন্ধ হৈছিল। গতিকে সেই মানুহজনক বাদ দিলে হয়তো পৰৱৰ্তী সময়ত আকৌ এটা ভয়ংকৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। আজি ইতিমধ্যে হৈছে, যোৱাকালি ডাঙৰ ডাঙৰ 2টা বিক্ষিপ্ত ঘটনা হৈছে, য'ত পুলিচে মাৰ খাব লগা হৈছে। আজি কোকৰাঝাৰত আমি প্ৰত্যক্ষ কৰিলোঁ, কোকৰাঝাৰৰ ছেক্ৰেটাৰিয়েটত, BTC ছেক্ৰেটাৰিয়েটত গধূলি আৰু ৰাতিপুৱা, গধূলি ইভিনিং ৱাক কৰিবলৈ মানুহ গৈছিল, ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব মানুহ গৈছিল। কিন্তু এতিয়া অফিচ টাইমত বাদ দি তাত মানুহ সোমাব নিদিয়ে, বেৰিকেড দিয়ে। এইটো এটা কোকৰাঝাৰ চহৰ বা কোকৰাঝাৰবাসীৰ কাৰণে এটা খুব বেয়া মুহূৰ্ত। আজি চিকিউৰ নোহোৱা হৈ গৈছে। তাত মছজিদত পাথৰ মাৰিল, জনগোষ্ঠীৰ মাজত সংঘাত হ'ল। পৰহি দিনা উকিলসকলক বৰ্বৰভাৱে আক্ৰমণ কৰিল। যোৱাকালি এটা টোল গেটত লাগিল, আদিবাসী আৰু বড়োৰ এটা সংঘাত হ'ল। ভুল বুজাবুজি হ'লেও কিন্তু এই ঘটনাবিলাকত যেতিয়া সেই সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াই কি কৰিছিল, তাৎক্ষণিকভাৱে সিদ্ধান্ত লৈ তাত সোমাবলৈ একদম কলিতে মষিমূৰ কৰিছিল। কিন্তু আজি কিবা এটা বিক্ষিপ্ত ঘটনা ঘটিলে হাগ্ৰামা মহিলাৰীৰ বাবে তৃতীয় পক্ষ বিচাৰে, কাৰোবাক দোষাৰোপ কৰে, মই একো নাজানে বুলি কয়, মোৰ হাতত আইন কানুন নাই, মোৰ হাতত প্ৰশাসন নাই বুলি কয়। গতিকে এনেকুৱা ধৰণৰ তুলুঙা মন্তব্য কৰিবলৈ যিবিলাক দুষ্কৃতিকাৰী, সেইসকলক এটা এনকাৰেজ হোৱাৰ এটা সুযোগ দিয়ে। ইতিমধ্যে BPF চৰকাৰে মাইনৰিটিসকলৰ কাৰণে কাম কৰা নাই বুলি ভাবি নেকি আপুনি? চাওক, মাইনৰিটি স্পেচিফিক এইটো একো কৰা নাই। মাইনৰিটি মেজৰিটি বুলি কথা নাই। চৰকাৰী আঁচনি BJPৰ দিনত আজি অসমত যিমানেই মিয়াক চৰকাৰে গালি নাপৰক, যিমানেই মুখ্যমন্ত্ৰী মিয়াক গালি নাপৰক, অৰুণোদয় আঁচনি মিয়াইও পাইছে, মিয়াৰ মাজতো ৰাস্তা হৈছে। সেইটো এটা পলিটিকেল প্ৰপগাণ্ডা, কিন্তু সকলোৱে পাইছে, BTCতো পাব। কিন্তু মাইনৰিটিসকলৰ যিটো শংকা, আজি গোটেই এটা সময় আছিল যিটো সময়ত মানুহে টোপনি মাৰিব পৰা নাছিল। প্ৰমোদ বড়ো ডাঙৰীয়াই NDP নেত্ৰীসকলক লগত লৈ এটা পৰিৱেশ গঢ়িল। এতিয়া উচ্ছেদৰ ভয় দেখুৱাইছিল। ইলেকশ্যনৰ আগমুহূৰ্তত BJPৰ যিবিলাক নিৰ্বাচনী প্ৰচাৰ আছিল, তাত এটা উচ্ছেদৰ ভয় দেখুৱাইছিল। এছাৰক লৈ পেলাই এটা নাটক হৈ গ'ল। ইতিমধ্যে আজি লিষ্ট ওলাইছে, বহু BTCৰ মানুহৰ নাম কাটা গৈছে। কিন্তু হাগ্ৰামা মহিলাৰীয়ে সিদিনা কৈছিল BTCৰ কোনো এছাৰ পেছাৰ নাই। জয়ন্ত মল্ল ডাঙৰীয়া মন্ত্ৰী কেবিনেট তেখেতক লগত লৈ কৈছিল। কিন্তু আজি বহু বৈধ ভাৰতীয় মানুহৰ নাম কাটা গৈছে, আপোনালোকে নিউজত পাব এইটো। তো এছাৰৰ যিটো শংকা, নাগৰিকত্বৰ যিটো শংকা, এই শংকাবিলাক মাইনৰিটিৰ মাজত আগতো আছিল, এতিয়াও আছে, ভৱিষ্যতো থাকিব। কিন্তু এতিয়ালৈকে BTC চৰকাৰখনে স্পেচিফিক একো কাম হাতত লোৱা দেখা নাই। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই শেষৰ পৰ্যায়ত হ'লেও মাইনৰিটিসকলৰ কাৰণে এটা হজ ভৱন তামোলপুৰৰ সন্দিকৈতে বনাইছিল।
বা মছজিদবিলাকত 2 লাখকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰিছিল বা ক'ৰবাত মাদ্ৰাছা কবৰস্থান বা মছজিদৰ মাটিৰো এলটমেণ্ট দিছিল কিন্তু এতিয়া বৰ্তমানৰ চৰকাৰখনে কোনো ধৰণৰ আঁচনি লোৱা আমি দেখিবলৈ পোৱা নাই ভৱিষ্যতে ল'ব বুলি মোৰ ধাৰণা নহয় কাৰণ যিখিনি প্ৰমোদ বড়ো ডাঙৰীয়া কৰি গ'ল সেই কনচেপ্টটো হাগ্ৰামা মহিলাৰীৰ ব্ৰেইনত নাই হাগ্ৰামা মহিলা ডাঙৰীয়াই ওপৰে থাকি চৰকাৰ চলায় মাত্ৰ শাসন লাগে পাৱাৰ লাগে আৰু পাৱাৰ খটুৱাই টকা ঘটিব লাগে বেলেগ একো চিন্তাধাৰা আমি দেখা নাই কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই খুব বিচক্ষণতাৰে কামবিলাক কৰিছিল কাৰণে ইয়াত শান্তিও হৈছিল উন্নতি হৈছিল আৰু পাৰস্পৰিক বুজাপৰাটো হৈছিল আপুনি অনুভৱ কৰিছে নেকি 5 বছৰ UPPLৰ বা প্ৰমোদ বড়োৰ নেতৃত্বৰ চৰকাৰ বা যিটো নেকি 17 বছৰৰ যিটো BPFৰ হাগ্ৰামা মহিলাৰী চৰকাৰ ইতিমধ্যে আকৌ উভতি আহিল হাগ্ৰামা মহিলাৰী চৰকাৰৰ এইটোৰ বিষয়ে আপুনি কি ক'ব নাই অনুমান হৈছে যোৱা প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ চলি থকাৰ সময়ত আমি অনুভৱ কৰা নাছিলোঁ কাৰণ আগৰ 17 বছৰৰ চৰকাৰত আমি জড়িত নাছিলোঁ ভাবিছিলোঁ যে UPPL চৰকাৰৰ গুচি BPF আহিলে অন্ততঃ কিছু ভাল হ'ব কিন্তু মই তাত সোমাই দেখি ওলাই আহিলোঁ তাৰ যিখিনি ৱাৰ্কাৰ আছে BPFৰ টপ টু বটম যিখিনি ৱাৰ্কাৰ আছে তেখেতসকলৰ মেণ্টেলিটি আগত যেনে আছিল এইটো তেনেকুৱাই আছে তাত নতুন মানুহক সোমাব নিদিয়ে তাত নতুন মানুহক জাগা নিদিয়ে সোমালে মানে সমালোচনা কৰে আৰু কাম কৰাৰ যিটো ছিষ্টেম বা লিষ্ট বনোৱা স্কিমৰ লিষ্ট বনোৱা লিষ্ট লিখা যিখিনি মই স্বচক্ষুত দেখিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত থকা চৰকাৰখনৰ লগত এখন ওলাব নিমিলে প্ৰমোদ বড়ো ডাঙৰীয়াই কোনো নিজাববীয়াকৈ কাকো দায়িত্ব দিয়া নাছিল নিজাকৈ কাম কৰিবলৈ সুযোগ দিয়া নাছিল যি কৰিছিল তেখেতৰ নেতৃত্বত খুব পুংখানুপুংখভাৱে চোৱা চিতা কৰি দিছিল কিন্তু এতিয়া আজিৰ দিনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সেই আগৰ দৰে ছিষ্টেমত কামবিলাক কৰিছে জনে জিজ্ঞাসে কাম লিখি দিছে জনে ইষ্টিমেট বনাব বিচাৰিছে লিখি দিছে এটা সময়ত যেতিয়া BPFে চৰকাৰ 17 বছৰ চলাই শেষ পৰ্যায়ত আপোনালোকে জানে এইটো 29,000 কোটি টকা লাইবিলিটিছ কৰি গৈছিল আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই সেই লাইবিলিটিছটো আগৰ যিমান পাৰে তেখেতে আগৰ পুৰণা বিল দিছে কিন্তু নিজৰ চৰকাৰৰ দিনত লাইবিলিটিছ কৰি যোৱা নাই কাৰণ যিখিনি ফাণ্ড আছিল সেইখিনি ফাণ্ডৰে ইষ্টিমেট বনাইছিল অভাৰ ইষ্টিমেট এটাও তেখেতে একচেপ্ট কৰা নাছিল কিন্তু আজি দেখিছোঁ হাগ্ৰামা মহিলা ডাঙৰ ইতিমধ্যে ব্লকে পলিটিকেল যিটো ব্লক ডিষ্ট্ৰিক্ট যিমান লিডাৰ গৈছে প্ৰত্যেককে লিখি দি ইষ্টিমেট বনাব দিছে তো ইয়াত যদি 1,000 কোটি পইচা সোমায় যদি আকৌ 2,000 বা 2,500 কোটিৰ ইষ্টিমেট বনায় কামটো ঠিকাদাৰে কৰি দিব তো আকৌ লাইবিলিটিছ হ'ব গতিকে তেখেতৰ সেই ধাৰণাটোই নাই এই আগৰ ছিষ্টেমত আকৌ কামবিলাক আৰম্ভ কৰিছে এই ধৰণে কাম কৰিলে কিন্তু BTCৰ বৃহৎ লোকচানৰ সন্মুখীন হ'ব ইতিমধ্যে আপোনালোকৰ দল সংগঠনে প্ৰশংসা কৰি থাকে বা কৈ আছে যিটো প্ৰথমবাৰৰ কাৰণে আপোনালোকৰ মাইনৰিটিসকলে চিট পাইছে BTCত বা BTCত EM হ'বলৈ পাইছে এইটো প্ৰশংসা কৰি আছে এইটোৰ ক্ষেত্ৰত আপুনি কি ক'ব নাই সেই কথাটো মই আৰম্ভণিতে কৈছোঁ যে এতিয়া কোনো এটা স্পেচিফিক সংগঠনৰ অৰ্গেনাইজেশ্যনৰ নেতৃত্বত BPF চৰকাৰ অহা নাই মই এইটো কথাই স্বীকাৰ কৰিছোঁ যে BPFত এবাৰ মাইনৰিটি ভোট এবভ 80% গৈছে যোৱাৰ কাৰণেই এইটো ইয়াত যোৱা নিৰ্বাচনটোত কোনো এটা জাতীয় সংগঠনে একপক্ষীয়ভাৱে BPFক সহায় কৰা নাই মই তাৰ আই উইটনেছ কোনো সংগঠনে কৰা নাই পিছত কোনোবাই বাবা লৈছে এইটো বেলেগ বিষয় ইলেকশ্যনৰ সন্মুখত কোনো ডাইৰেক্টলি কৰা নাই কোনো সংগঠনে কৰা নাই তাত যিসকল BPFত প্ৰত্যক্ষভাৱে দলীয় যিবিলাক নেতৃত্বত থকা মাইনৰিটি লিডাৰ সেইসকলে যথেষ্ট কষ্ট কৰিছে আৰু ইণ্ডিয়াৰ BTCত মাইনৰিটিৰ যিটো ভোটৰ যিটো এবাৰ প্ৰভাৱ BPFত পৰিল এইটো একমাত্ৰ কাৰণল এণ্টি BJP ভোট BJPক বেয়া পাইছে কাৰণ প্ৰমোদ বড়োক ভোট দিলেও BJPক ভোট দিয়া হ'ব ইয়াত অল্টাৰনেটিভ আঞ্চলিক দল যেহেতু হাগ্ৰামা আছে আমি হাগ্ৰামাকে ভোট দিব লাগিব আৰু এনেকুৱা এটা চৰ্চাও হৈছিল যে ইয়াত প্ৰমোদ বড়োকে হাগ্ৰামাই ভাল এইটো এটা লেভেললৈকে চৰ্চা কিন্তু হৈছিল এই চৰ্চাটোৰ কাৰণে বেছি অলপ সহজ হৈছে মাইনৰিটি ৱেবটো এবাৰ BPFৰ পক্ষত যোৱাত গতিকে কোনোবাই বাবা ল'ব পাৰে কোনোবাই কিবা ক'ব পাৰে এতিয়া মাইনৰিটিৰ পৰা 4জন দি গৈছে UPPLলে প্ৰথমবাৰ 5জন কেণ্ডিডেট আমি দিছিলোঁ য'ত মোৰে 3জন বন্ধু আছিল য'ত এবাৰ BPFত থকা শাহজাহান আহমেদ তেতিয়াও কেণ্ডিডেট আছিল তেতিয়া এটা পৰিৱেশ আছিল কি পৰিৱেশ আছিল হঠাৎ NDFB জংগলৰ পৰা আহিল UPPLত সোমাই গ'ল মানুহৰ ভয় আছিল প্ৰমোদ বড়ো আফচুৰ পৰা আহি UPPLৰ নেতৃত্ব ল'লে লৈ ইলেকশ্যনত নামি গ'ল তো
তো মানুহৰ এটা আগৰ যিটো BTCৰ যিটো পৰিৱেশ, মানুহে ৰাতি শুব নোৱাৰে, কিমান বেয়া এটা পৰিৱেশ আছিল, মানুহে ওলাই যাব নোৱাৰে। তো সেই পৰিৱেশবিলাক মানুহে দেখিছিল, NDFBক মানুহে ভয় কৰিছিল, NDFBটো ওলাই আহিল। আপচুৱে বড়ো জনগোষ্ঠীৰ হৈ কাম কৰিছিল, য'ত বড়ো জনগোষ্ঠীৰ হৈ কাম কৰিবলৈ যোৱাতে কেতিয়াবা অন্য জনগোষ্ঠীৰ ক'ৰবাত আক্ৰমণৰ মুখামুখি বা ক'ৰবাত বেয়া কথা কুটু মন্তব্য ক'ব লগা হৈছিল। তো তাৰ নেতৃত্বৰ পৰা প্ৰমোদ বড়ো আহিল। অহাৰ লগে লগে মানুহৰ এটা ভয় হৈ গ'ল যে আমি প্ৰমোদ বড়ো ডাঙৰীয়াই ৰাজনীতিত আহি মাইনৰিটি কেণ্ডিডেট দিলেই কি হ'ব, আমি জয়ী কৰাই দিম, কালি আমাক ইয়াৰ পৰা খেদিব। ইফালে কিছুমান পুৰণা নিউজ, প্ৰমোদ বড়ো ডাঙৰীয়া এপচুত থাকোঁতে মাইনৰিটিসকলেও ST দাবী কৰক, কেঁকোৰা খাওক, কুচা খাওক, মানে গাহৰি খোৱা আৰম্ভ কৰি দিয়ক। এই কথাবিলাক এটা প্ৰপগাণ্ডা অপপ্ৰচাৰ কৰি পেলাই ওলাই আনি মানুহৰ মাজত ভয় এটা সোমাই দিলে। তো NDFB, এপচু আৰু পুৰণা কথাবিলাক মনত পেলাৰ লগতে আমাৰ এটা সংগঠনৰ নেতৃত্বত থকা ব্যক্তি এজনে BTR একৰ্ডৰ 7.2 দফাটো ভুল অপব্যাখ্যা কৰি পেলাই প্ৰচাৰ কৰাৰ বিনিময়ত মানে অলপ শংকা জাগি আমাৰ ভোটখিনি প্ৰায় আমাৰ বোলে মাইনৰিটি ভোটখিনি সেই সময়ত UPPৰ পক্ষে বহুত বেছি নগ'ল, যাৰ কাৰণে আমি 5টা মাইনৰিটি কেণ্ডিডেট আমি হাৰিছোঁ। লগতে অন্যান্য সমষ্টিতো মাইনৰিটিৰ ভোটৰ যিটো পাৰ্চেণ্টেজ UPPৰ পক্ষত আমি বেছি নিব নোৱাৰিলোঁ। সেইটোতো প্ৰমোদ বড়োৰ দোষ নাছিল, আমি বিশ্বাসত ল'ব পৰা নাই, BTCৰ মাইনৰিটি সমাজে বিশ্বাসত ল'ব পৰা নাই। সেই সময়ততো BPFও দিছিল মাইনৰিটি, BPFৰ মাইনৰিটিও কিন্তু জিকা নাছিল। যোৱা 2020 চনত প্ৰমোদ বড়োদেৱে দিছে, হাগ্ৰামা মহিলাৰীদেৱেও দিছে, দুয়োটা পক্ষতে কিন্তু জিকা নাই। ইয়াৰ আগতো 2015ত BPFৰ পৰা মাইনৰিটি জিকা নাই, তেতিয়া ইণ্ডিপেণ্ডেণ্ট মানে অবড়ো পাই বা অন্যান্য দলৰ পৰাই জিকিছে, নিৰ্দলীয়ভাৱে জিকিছে। তো এইবাৰ যেতিয়া সহজ হৈ গ'ল, UPPলে চৰকাৰ চলাই আছিল, এটা প্ৰতিষ্ঠান বিৰোধও থাকিবই, BJPৰ লগত আছে, তাৰ কাৰণে আৰু বেছি সুযোগ ল'লে BPFে। তো প্ৰতিষ্ঠান বিৰোধও আৰু BJPৰ ভয় দুয়োটা লগ লগে মানুহখিনি একদম ঢলে ডগৰে ওলাই অহাৰ কাৰণে এইবাৰ আমি মাইনৰিটিৰ পৰা 4জন জিকিবলৈ সক্ষম হৈছোঁ। গতিকে 4জন জিকাৰ পাছত দলীয় মানুহখিনি যিটো জয়ী হৈছে, গতিকে এজনক ইয়াম দিছে, তাত আচৰিত হ'বলগীয়া একো নাই। এজন ইয়াম দিছে, হয় আমি জনগোষ্ঠী হিচাপে লাকি, আমি আগতে চেষ্টা কৰিব পৰা নাছিলোঁ, কংগ্ৰেছৰ দিনতো জয়ী হৈছিল, আমি চৰকাৰৰ লগত নাছিলোঁ, কিন্তু এইবাৰ দলত থাকি যিহেতু জিকিছে এজন ইয়াম দিছে, তাৰ কাৰণে আমি লাকি। কিন্তু তাৰ কাৰণে বহুত বেলেগক ভাবা আমি দি লাভ নাই। আমি আমাৰ ভোট দিছোঁ, 4জন জিকাইছোঁ, 2জন দিব লাগিছিল। কিন্তু সেই অনুপাতে এইবাৰ CSBত আগতো প্ৰমোদ বড়ো ডাঙৰীয়াই CSB চেণ্ট্ৰেল চিলেকশ্যন বৰ্ডৰ মেম্বাৰ দিছিল, এইবাৰতো নিদিলে। এইবাৰ এখন লিষ্ট ইতিমধ্যে BJPৰ ওলালে, BPFৰ ওলালে, তাততো মাইনৰিটিৰ MLA কেণ্ডিডেট আমি দেখা নাই। আমাৰ UPPৰ পৰা মাইনৰিটিৰ কেণ্ডিডেট থাকিব, কিন্তু হাগ্ৰামা মহিলাটো এতিয়ালৈকে দেখা নাই, পাছত দিয়ে নেকি নাজানো। কিন্তু হাগ্ৰামা মহিলাৰে খুব কৌশলী স্থিতিত থাকি কাম কৰা এজন ব্যক্তি, মানুহে যিমানে সহজ সৰল বুলি নাভাবক কিয়, তেখেতৰ মাথাত যিটো ধৰিব সেইটোৱে কাম কৰিব, যিখিনি কাম কৰিবলৈ ইচ্ছা কৰিব সেইটোৱে কৰিব। আজিৰ দিনত মই চকুই দেখিছোঁ, মই জানো, বহু MCLৰ ফোন হাগ্ৰামা মহিলাৰে পিক আপ নকৰে, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই নিজৰ MCLটো ইয়ামটো বাদে অন্য দলৰো MCLসকলক ফুল ৰেছপঞ্চ দিছিল, যেতিয়াই য'ত বিচাৰিছিল কথা পাতিছিল। কিন্তু হাগ্ৰামা মহিলাৰীদেৱে নিজৰ MCLসকলৰ আজিৰ দিনতো ফোন নুঠায়। MCLসকলে ওচৰত গৈ পেলাই ফাইল লৈ ৰখি থাকিব লাগে, কিন্তু প্ৰমোদ বড়ো দেৱৰ চিফ হৈ থকা অফিচত কোনো MCLে ইয়াম এটাতে বহি দৰ্জাৰ কাষত খটখটি কৰি থাকিব লগা হোৱা নাছিল। হাগ্ৰামা মহিলাৰীৰ চেম্বাৰত মই যে 3 ঘণ্টা ৰখিছোঁ, 3 ঘণ্টা মই চেম্বাৰৰ সন্মুখত ৰখিছোঁ, খাৰা হৈছোঁ। গতিকে সেই হাগ্ৰামা মহিলাৰী কি মেণ্টেলিটিৰ মানুহ আগতো জানিছিলোঁ, কিন্তু লগত থাকি কাম কৰিম বুলি ভাবিছিলোঁ, কিন্তু আমি নোৱাৰিলোঁ, তেখেতৰ লগত আমি কাম কৰিব নোৱাৰিম। আৰু BTCৰ জনসাধাৰণে যি মনোবাঞ্ছালৈ ভোট দিছিল, সেই জনসাধাৰণৰ মনোবাঞ্ছা পূৰণ নহ'ব। গতিকে অলপ টাইম লাগিব, আৰু এমাহ 2 মাহ গ'লে মানুহে অট'মেটিকলি গম পাব। আৰু হাগ্ৰামা মহিলাৰীদেৱে এই কথাটো জনা উচিত, BPFে 2025ৰ BTC নিৰ্বাচনত যেনেকৈ ভোট পাইছে, এই আহি থকা এছেম্বলিত এইবাৰ মাইনৰিটি ভোট তেনেকৈ নাপায়। অকল মাইনৰিটি নহয়, নন মাইনৰিটি বহু জনগোষ্ঠীয় লিডাৰসকলে আমাৰ লগত কথা পাতি আছে, স্বয়ং BPFৰ মানুহে কথা পাতি আছে, যথেষ্ট দলীয় নেতৃত্বত থকা ব্যক্তি এইবাৰ আমাৰ দললৈ আহিব। কিহৰ কাৰণে নাপাব বুলি ভাবে? কোনটো মাইনৰিটিসকলৰ ভোটটো কিহৰ কাৰণে নাপাব? এই মাইনৰিটিটো চাওক, মাইনৰিটিটো মই এই কথাটো বাৰে বাৰে কৈ আছোঁ, এটা পৰিৱেশ আছিল,
এণ্টি বিজেপিৰ ৰোল লৈ মানুহখিনি যিহেতু আঞ্চলিক দল কৰিবলৈ ইচ্ছা কৰে আৰু BTCত প্ৰত্যেকজন সচেতন ব্যক্তিয়ে জানে হয় UPPL নহয় BPF গতিকে UPPL যেটো বিজেপিৰ লগত আছিল ইতিমধ্যে এতিয়াও আছে চেন্ট্ৰেলত আছে ষ্টেটত আছে NDA UPPL কিয় UPPLক ভোট দিব ৰাইজে নহয় UPPL আপোনালোকে জানেই এটা দলীয় স্থিতি দলীয় কৌশল সব দলৰে থাকে আমাৰ গোটেইখিনি আলোচনা হৈছে যোৱা 31 তাৰিখে মছলপুৰত 30-31 মছলপুৰত আমাৰ ডেলিগেটত এইটো সিদ্ধান্ত হৈছে সকলো কথা দলীয় ভিতৰা ষ্ট্ৰেটেজি আমি পটককৈ উলাই দিয়াটো অলপ অসুবিধা হয় তাত আমাৰ কমিটি বনাই দিয়া হৈছে ইতিমধ্যে এলায়েন্সৰ সংক্ৰান্তত কথাবিলাক পাতি আছে কিন্তু আমি আজিয়ে ওলাই আহিব পাৰোঁ ওলাই অহা আৰু নহা দুয়োটা ভাল আৰু বেয়া প্ৰত্যেকটা বস্তুৰে মেৰিট আৰু ডিমেৰিট দুয়োটাৰে থাকে গোটেইখিনি আলোচনা পৰ্যালোচনা কৰি থকা হৈছে অতি শীঘ্ৰে আপোনালোকে গম পাব আপোনালোকক এইটোৱে এছুৰেঞ্চ দিছোঁ BTCত 15টা সমষ্টিত আমাৰ দলীয় প্ৰাৰ্থিত্ব থাকিব এলায়েন্সৰ হোৱা চান্স নাই নেকি আপোনালোকৰ এলায়েন্সটো যোৱা BTC নিৰ্বাচনতো এলায়েন্স নাছিল যোৱা BTC নিৰ্বাচনতো এলায়েন্স নাছিল BPFও খেলিছে BJPও খেলিছে আমিও খেলিছোঁ এইবাৰো আমাৰ নাথাকে এতিয়া BPF আৰু BJP এলায়েন্স কৰে নে নকৰে নাজানো 15ত থাকিব আৰু UPPL BJPৰ এলায়েন্সত নাথাকে ইতিমধ্যে বিশেষ এটা চৰ্চা হৈ আছে মই আপোনাৰ পৰাই জানিব বিচাৰিম 44 নং গড়েশ্বৰ যেটো নেকি নতুনকৈ সমষ্টি হৈছে গড়েশ্বৰ সমষ্টি এই সমষ্টিত যেটো আপুনি এজন UPPL দলৰ পৰাই যেটো আপুনি দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰ কৰিছে হিতৰ ক্ষেত্ৰত আপুনি কি ক'ব নাই মই দলীয় কৰ্মী হিচাপে দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছোঁ মই ইয়াৰ আগত কেতিয়াও টিকেট বিচৰা নাছিলোঁ মই যথেষ্ট দিন মই সমাজৰ লগত থাকি কাম কৰিছোঁ 2006 চনৰ পৰাই মই ৰাজনৈতিক সামাজিক ক্ষেত্ৰখনৰ লগত আছোঁ মই কেতিয়াও নিৰ্বাচন খেলিবলৈ বিচৰা নাই এবাৰ অলপ ইচ্ছা কৰিছোঁ যেহেতু গড়েশ্বৰ সমষ্টিটো এবাৰ অপেন সমষ্টি জেনেৰেল সমষ্টি তো অপেন সমষ্টি হিচাপে এই অঞ্চলতো মই যথেষ্ট দিন কাম কৰিছোঁ মই ABMCৰ নেতৃত্বত থাকোঁতে কাম কৰিছোঁ অবড়ো চেণ্টিমেণ্ট লৈ যি সময়ত এটা আন্দোলন গঢ়ি উঠিল সেই সংগঠনসমূহৰ লগত আমি থাকিছোঁ আমি অস্ত্ৰৰ জনজননী বন্ধ কৰিবলৈ উগ্ৰপন্থী সমস্যা নাই কৰিবলৈ বহুত দিন আন্দোলন কৰিছোঁ সেই আন্দোলনৰ আমি সমভাগী আছিলোঁ তো গোটেই BTCৰ লগতে বিশেষ কৰি তামোলপুৰ আৰু গড়েশ্বৰ এই গড়েশ্বৰৰ প্ৰতিটো প্ৰান্তত প্ৰতিটো কোণত আমি গৈছোঁ আলোচনা কৰিছোঁ সবৰে এটা ইচ্ছা প্ৰত্যেকে পৰামৰ্শ দিছে যে এবাৰ ৰাজনৈতিকভাৱে ওলাই আহক যাতে ইলেকশ্যন খেলিব পৰা এটা পৰিৱেশ আছে তো বিভিন্ন শুভাকাংক্ষীৰ লগত আলোচনা কৰি তেখেতসকলৰ আহ্বান মৰ্মে মই ওলাইছোঁ এতিয়া দলীয় টিকেট বিচাৰিছোঁ যদি সঁচাকৈ দলে টিকেট দিয়ে হাৰা যেতিয়া জয় পৰাজয় সবৰে থাকে সেইটো মই নকওঁ কিন্তু মোৰ এটা আত্মবিশ্বাস আছে তো গড়েশ্বৰ সমষ্টিত যদি UPPLৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান মোক কৰে মই ভাবোঁ নিশ্চিতভাৱে জয়ী হ'ব পাৰিম কাৰণ কেইবাটাও ইয়াত আছে ইয়াত গড়েশ্বৰ সমষ্টিৰ যিটো ভোটৰ পেটাৰ্ণ গড়েশ্বৰ সমষ্টিৰ যিটো মানে পৰিকাঠামো তো গোটেইখিনি আমি অৱগত গড়েশ্বৰ বুলি ক'লে গড়েশ্বৰ ইতিমধ্যে 3টা সমষ্টি পৰে BTC LICত 3টাতো যেটো দুখনত BPF ইতিমধ্যে MCLA আছে আৰু এখনত আছে BJPৰ তে আপোনালোকে কেনে ধৰণে ভোট পাব বুলি আশা নহয় এতিয়া পৰিষদীয় নিৰ্বাচন পৰিষদীয় সমষ্টিৰ লগত বিধানসভা নিৰ্বাচন আৰু বিধানসভা সমষ্টিৰ হেৰিটো নিমিলে কমপ্লিটলি বেলেগ হয় পৰিষদত মানুহে এটা বেলেগ সেন্টিমেন্টত ভোট দিয়ে আৰু এছেম্বলিত বেলেগ সেন্টিমেন্ট লৈ ভোট দিয়ে গতিকে বিভিন্ন কাৰণ আছে তেনেকুৱা সুবিধা জনগোষ্ঠীয় ঐক্য যদি আমি চাওঁ বা যেটো সমষ্টিটোৰ যেটো এৰিয়া বা সমষ্টিটোৰ যেটো পৰিকাঠামো তো এইবিলাক চালেতো আমি এটা অনুমান কৰি ল'ব পাৰোঁ আৰু ইয়াত UPPLৰ BJP আৰু BPFতকৈ সাংগঠনিক স্থিতি বহুত শক্তিশালী BPFৰ সাংগঠনিক স্থিতিটো একেবাৰে নীল যদিও শুক্লাই চিৰভাং জিকিছে গড়েশ্বৰ সমষ্টি জিকিছে কেনেকৈ জিকিছে সেইটো আমি জানো আৰু সেই সময়ত ময়ো সেই দলতে আছিলোঁ আমি জানো কেনেকৈ জিকিছে গতিকে সেইটোত আমি ভয় খোৱা নাই আৰু BJPটো ইয়াত পাৰিষদটো কথা নাই পাৰিষদ BJP হিচাপে বিভিন্ন কাম কাজ চলাই আছে কৰি আছে কিন্তু গোটেই ইণ্টাৰ BTCৰ যোৱা পৰিষদীয় নিৰ্বাচনৰ যিটো ভোটিং পেটাৰ্ণ ভোটিং যিটো পাৰ্চেণ্টেজ সেইটো
UPPLৰ BPF-তকৈ কম নাই। আপুনি যদি UPPL দলৰ পৰাই যদি আপুনি যদি প্ৰাৰ্থিত্ব পায় তেতিয়াহ'লে ৰাইজৰ কাৰণে কি কাম কৰিব প্ৰথম যিটো গড়েশ্বৰ সমষ্টিৰ কাৰণে? নাই, যথেষ্ট কাম আছে। আমি জয়ী হয়তো কৰাৰ সুযোগ পালে বহুত কামেই কৰিম। ইয়াত মেইনলি আমাৰ 3বাৰমান ফিটা কাটিলে, চাৰিআলিৰ পৰাই আমাৰ বগামাটিলৈ ৰাস্তাটো আজিলৈকে হোৱা নাই। BJPয়ে বহুতবাৰ ডিক্লেয়াৰ দিলে, আমাৰ গড়েশ্বৰ ফ্লাইঅভাৰ এখন হোৱা নাই। আজি গড়েশ্বৰৰ পৰাই তামোলপুৰ হেডকোৱাৰ্টাৰ হ'ল, আগতে বাক্সা আছিল, আৰু 300 কিলোমিটাৰ আপ ডাউন কৰি যাব লাগে ঘূৰি। আজি তামোলপুৰ হ'ল, তামোলপুৰ হেডকোৱাৰ্টাৰলৈ যাব পৰা ৰাস্তা নাই। এই ৰাস্তাটো খুব জৰুৰী। তামোলপুৰৰ লগত গড়েশ্বৰৰ কানেক্টিভিটি অত্যন্ত জৰুৰী। তামোলপুৰত মেডিকেল কলেজ হ'ল, নাওকাটালৈ কানেক্টিভিটি অত্যন্ত জৰুৰী। গতিকে এই ৰাস্তা ঘাট একদম দুৰৱস্থা ইয়াত দেখিছোঁ। মাত্ৰ BTC কাউন্সিলৰ পৰা যিখিনি ৰাস্তা পাইছে, ইয়াত দীৰ্ঘদিন ৰঙিয়া সমষ্টিৰ লগত এই অঞ্চল থাকিল। এই অঞ্চলত আজি ৰাস্তা ঘাট গাড়ী চলাব পৰা উপায় নাই, ব্যৱস্থা নাই। ইয়াত মেডিকেল সাব চেণ্টাৰবিলাকৰ প্ৰতি কোনো চৰকাৰৰ গুৰুত্ব, MLAৰ গুৰুত্ব নাই। MLAৰ নাই মানে চৰকাৰৰ নাই। ৰঙিয়াৰ MLA ৰঙিয়াৰ পৰা প্ৰতিনিধিত্ব কৰি গ'ল, কিন্তু এই অঞ্চলক প্ৰায় ডিপ্ৰাইভ কৰি ৰাখিছে। গতিকে এই অঞ্চলৰ ৰাস্তা ঘাট, স্বাস্থ্য, শিক্ষা যথেষ্ট কৰণীয় কাম আছে। এই সকলক অত্যাধিক গুৰুত্ব দি মই যদি সুযোগ পাওঁ কাম কৰি যাম। লাষ্টত কি আহ্বান জনাব আপোনাৰ যিটো গড়েশ্বৰ সমষ্টিৰ ৰাইজক? নাই, মই গড়েশ্বৰ সমষ্টিৰ ৰাইজক এইটোৱে আহ্বান জনাইছোঁ, মই ছ'চিয়েল মিডিয়াত প্ৰায়ে লিখি আছোঁ। গড়েশ্বৰ এটা অত্যন্ত সন্মানীয় অঞ্চল। গড়েশ্বৰ পূৰ্বতে নলবাৰীত আছিল, যদিও কামৰূপত আছিল, কামৰূপৰ লগত আছিল, বাক্সা পালে। তো গড়েশ্বৰ হিচাপে যথেষ্ট চৰকাৰী আঁচনি পাই, চৰকাৰী গুৰুত্ব লৈ যথেষ্ট কম পায়। গতিকে গড়েশ্বৰ সমষ্টিৰ সামগ্ৰিক উন্নয়ন আৰু গোটেই সমষ্টিটোৰ ৰাস্তা ঘাটৰ পৰা আদি কৰি শিক্ষা, স্বাস্থ্য উন্নয়নৰ স্বাৰ্থত আৰু বিশেষ কৰি BTADত শান্তি প্ৰতিষ্ঠা কৰা, BTADৰ এই উচ্ছৃংখল ব্যৱস্থাটো নাইকিয়া কৰি ইয়াত সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সৃষ্টি কৰিব পৰা যিজন ব্যক্তি প্ৰমোদ বড়ো, এই প্ৰমোদ বড়োদেৱৰ হাত শক্তিশালী কৰাৰ কাৰণে এই গড়েশ্বৰ সমষ্টিটোৰ লগতে গোটেই BTCবাসীক মই আহ্বান জনাম, এবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আৰু অলপ সুযোগ দিয়ক। এখেত খুব বিচক্ষণতাৰে গোটেইখিনি চালি জাৰি চাই 26টা জনগোষ্ঠীৰ লগত এটা সুসম্পৰ্ক ৰাখি সকলো জাতি জনগোষ্ঠীক সম উন্নয়ন আৰু সম অধিকাৰ দি তেখেতে যোৱা 5টা বছৰত কাম কৰা আমি দেখিবলৈ পালোঁ। আগন্তুক দিনতো যাতে 15টা সমষ্টিৰে 15জন বিধায়ক তৈয়াৰ কৰি যাতে ৰাজ্য চৰকাৰ, দিল্লী চৰকাৰৰ লগত আলোচনা কৰি এই সামগ্ৰিক যিটো উন্নয়ন, এই সামগ্ৰিক উন্নয়ন কৰাৰ কাৰণে এটা সুযোগ দিয়ে। তাৰ কাৰণে গড়েশ্বৰ সমষ্টিবাসীৰ লগতে গোটেই BTCবাসীক মই আহ্বান জনাম। হয়, মুজিব আলী ডাঙৰীয়া তেখেতে নিজৰ বহুত মূল্যৱান সময়খিনি আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ যাচিলোঁ। ধন্যবাদ।